বাবে আমি চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলক নিযুক্তি দিবলৈ ইয়াত সমবেত হৈছোঁ। আজি আমি 4,369 গৰাকী প্ৰাৰ্থীক অসম চৰকাৰৰ বিভিন্ন বিভাগত আমি নিযুক্তি দিম আৰু এই নিযুক্তি প্ৰক্ৰিয়া প্ৰদান অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ এডিআৰিৰ যি এটা দীঘলীয়া প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়া সামৰণি পৰিব। 2023 চনৰ 10 মে তাৰিখে আমি প্ৰথমবাৰ আমাৰ এডিআৰি পৰীক্ষাত নিযুক্তি পত্ৰ লাভ কৰা বা নিযুক্তি পাবলৈ সক্ষম হোৱা প্ৰাৰ্থীসকলক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছিলোঁ। সেইবাৰ আমি 11,048 গৰাকী প্ৰাৰ্থীক তৃতীয় শ্ৰেণী আৰু 13,739 গৰাকী প্ৰাৰ্থীক চতুৰ্থ শ্ৰেণীত নিযুক্তি দিবলৈ সক্ষম হৈছিলোঁ। এইবাৰ আমি 4,369 গৰাকীক চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিম আৰু অহাকালি তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলকো আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। এই গোটেই নিযুক্তিৰ প্ৰক্ৰিয়াটো অতি জটিল আছিল আৰু এই গোটেই প্ৰক্ৰিয়াটোত স্বচ্ছতা আৰু সকলোৰে বিশ্বাস বজাই ৰখাটো এক অতি কঠিন কাম আছিল। ইয়াৰ আগতে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগে নিজাকৈ নিযুক্তি পৰীক্ষা পাতিছিলে। তাৰ ফলত একেজন প্ৰাৰ্থীয়ে বিভিন্ন বিভাগৰ পৰীক্ষাত যাব লাগে। কেতিয়াবা এটা দিনতে 2-3টা পৰীক্ষা পঢ়িছিলে আৰু বিভিন্ন বিভাগত পৰীক্ষাৰ মাচুল দিবলগীয়া হৈছিলে আৰু বিভাগতকৈও এই পৰীক্ষাসমূহ কাৰ্যালয় ভিত্তিত অনুষ্ঠিত হৈছিল। অৰ্থাৎ লোক নিৰ্মাণ বিভাগৰ ডিব্ৰুগড়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰত এটা পৰীক্ষা হৈছিলে, ধুবুৰীৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰত এটা পৰীক্ষা হৈছিল। গতিকে শাৰীৰিকভাৱে ইটোৰ পৰা সিটো পৰীক্ষা দিয়াটো সম্ভৱো নাছিলে আৰু এক প্ৰকাৰ ক'ব গ'লে মাচুল, ফিজিকেলি যোৱাৰ অসুবিধা আদি বিভিন্ন অসুবিধাৰ কাৰণে বহু যুৱক যুৱতীয়ে এই পৰীক্ষাসমূহত অৱতীৰ্ণ হ'ব পৰা নাছিল। বছৰত 200-300টা পৰীক্ষা অনুষ্ঠিত হৈছিল। এজন প্ৰাৰ্থীয়ে 5টা বা 6টা পৰীক্ষাতে অৱতীৰ্ণ হ'ব পাৰিছিল। পৰীক্ষা বহুত হোৱাৰ কাৰণে চৰকাৰৰ কোনো উচ্চতম কৰ্তৃপক্ষই ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। সেইবাবে পৰীক্ষাৰ প্ৰশ্ন কাকতৰ পৰা পৰীক্ষাৰ বহীলৈকে সকলো পৰ্যায়তে দুৰ্নীতিৰ অভিযোগ পোৱা হৈছিলে আৰু দুৰ্নীতিৰ অভিযোগ পোৱাৰ লগে লগে 2-এজন অসন্তুষ্ট প্ৰাৰ্থীয়ে হাইকোৰ্টত গৈছিলে বা যোৱাৰ অধিকাৰ আছিলে। তাৰ ফলত যিসকলে পাব লাগিছিলে তেওঁলোকেও নিযুক্তিৰ পৰা বঞ্চিত হৈছিলে আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মচাৰীৰ অভাৱ হৈছিলে আৰু বিভিন্ন কাৰ্যালয়ত আমি অস্থায়ী কৰ্মচাৰী ৰখাৰ ব্যৱস্থা আৰম্ভ কৰিছিলোঁ।
যেতিয়া অস্থায়ী লোকসকলে কাম কৰে, পিছত যেতিয়া স্থায়ী নিযুক্তি হয়, অস্থায়ী লোকসকলে স্বাভাৱিকতে দুখ পায়, তেওঁলোকেও আন্দোলন আদি কৰে। তাৰ ফলতো আমাৰ নিযুক্তিৰ প্ৰক্ৰিয়াবোৰ বিলম্ব হৈ গৈ আছিলে। 2001 চনৰ নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে স্বচ্ছতাৰ ভিত্তিত আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি দিম। ইয়াৰ আগলৈকে আমাৰ অসমত যিমান চৰকাৰ আহিছিলে, তেওঁলোকে 5 বছৰত 15,000ৰ পৰা 16,000 লোকক চাকৰি দিছিলে। কোৰ্টতো কেছ সিমানেই হৈছিলে, 15-20 হাজাৰ কোৰ্টতো কেছ হৈছিলে। চাকৰি পোৱাজনৰো সুখ নাছিলে, নোপোৱাজনৰো সুখ নাছিলে। আৰু তাৰ মাজত প্ৰতিটো চাকৰিৰ বাবে 5 লাখ, 6 লাখ, 7 লাখ, 10 লাখ প্ৰতিটো চাকৰিৰ বাবদ ধনৰ লেনদেনৰ অভিযোগ সকলো পৰ্যায়তে ক'ব গ'লে বাতৰি কাকত, টেলিভিছন, মানুহৰ মুখে মুখে এই কথাবিলাক বিয়পি আছিলে। ধনৰ লেনদেনৰ কিছুমান কথা পোহৰলৈ অহাৰ পিছত চৰকাৰে অনুসন্ধান কৰিছিলে আৰু বহুত কথা সঁচা বুলি প্ৰমাণো হৈছিলে আৰু বহুত বিষয়া কৰ্মচাৰীয়ে শাস্তিৰো সন্মুখীন হ'বলগীয়া হৈছিলে। যেতিয়া আমি চৰকাৰ গঠন কৰিলোঁ, প্ৰথম পৰ্যায়ত আমাৰ চেষ্টা আছিলে যে 1 লাখ পোষ্ট আমি বিচাৰি উলিয়াব লাগে। আমি 5টা কামাণ্ডো বেটেলিয়ন নতুনকৈ কৰিলোঁ, আমি এটা ফৰেষ্টৰ বেটেলিয়ন নতুনকৈ কৰিলোঁ, বহুতো মেডিকেল কলেজ আৰম্ভ কৰিলোঁ, স্কুল, আমাৰ নতুন নতুন কলেজ আৰু প্ৰত্যেক ডিপাৰ্টমেণ্টত খালী হৈ থকা পোষ্ট। প্ৰথম বছৰ আমি হিচাপ কৰি প্ৰায় 78,000 পোষ্ট আমি নিযুক্তি দিব পৰা অৱস্থালৈকে আহিছিলোঁ। সমস্যা আছিলে যে পোষ্ট থাকিলেও যি পৰিৱেশ আছিল বা চৰকাৰৰ যি নিয়ম আছিলে, সেই নিয়মৰ গণ্ডিৰ মাজত আমি যদি নিযুক্তি দিব গ'লোহেঁতেন, আজিলৈকে হয়তো 1000 ল'ৰা ছোৱালীকো আমি নিযুক্তি দিব নোৱাৰিলোহেঁতেন। তাৰ কাৰণে আমি কিছু নতুন ব্যৱস্থাৰ আৰম্ভ কৰিলোঁ। ডক্টৰ, ইঞ্জিনিয়াৰৰ নিযুক্তিৰ কাৰণে আমি সুকীয়া ছাৰ্ভিচ বৰ্ড গঠন কৰিলোঁ আৰু ACS, APS ইঞ্জিনিয়াৰ আদি নিযুক্তিৰ কাৰণে লোকসেৱা আয়োগক দায়িত্ব দিলোঁ আৰু বিভিন্ন বিভাগক আমি ক'লোঁ যে আপোনালোকে নিজে নিযুক্তি দিব নালাগে, আমি এটা পৰীক্ষা পাতিম যাতে সকলোৱে সেই পৰীক্ষাটোত অংশগ্ৰহণ কৰিব পাৰে। তাৰ বাবে আমি নতুন আইন পাছ কৰিলোঁ আৰু আইনত লিখা হ'ল যে বছৰৰ কোনোবা এটা দিনত সকলো বিভাগে তেওঁলোকৰ খালী থকা পদ, ৰিক্ত পদ বা নতুনকৈ ক্ৰিয়েট কৰা পদ, এই গোটেইবিলাক চৰকাৰক তেওঁলোকে জনাব, ST, SC, OBC ৰিজাৰ্ভেশ্যন জনাব আৰু গোটেই পোষ্টবিলাক সংলগ্ন কৰি আমি চতুৰ্থ আৰু তৃতীয় বৰ্গৰ 2খন আয়োগ গঠন কৰিম। চতুৰ্থ বৰ্গৰ পদ বুলি কওঁতেও তাৰ ভিতৰতো বা তৃতীয় বৰ্গৰ পদ বুলি কওঁতে তাৰ ভিতৰতো আৰু বহুত পদ থাকে। কাৰোবাৰ ক্লাছ 8 কোৱালিফিকেশ্যন, কাৰোবাৰ ক্লাছ 10 কোৱালিফিকেশ্যন, ড্ৰাইভাৰৰ বাবে মানদণ্ড বেলেগ, ষ্টেনোগ্ৰাফাৰৰ কাৰণে মানদণ্ড বেলেগ,
অফিচ এছিষ্টেণ্টৰ বাবে মানদণ্ড বেলেগ এটা চতুৰ্থ বৰ্গ বা এটা তৃতীয় বৰ্গৰ অধীনতো আমি দুটা তিনিটাকৈ পৰীক্ষা পাতিবলগীয়া হ'ল বা তাৰ আমি ব্যৱস্থা কৰিলোঁ প্ৰথম বছৰত আমি এটা পৰীক্ষাও আছিলে আৰু আমি সুন্দৰভাৱে তাক আমি সমাপন কৰিব পাৰিছিলোঁ কিন্তু তাৰ লগত প্ৰত্যাহ্বানো আছিলে যে অসমৰ একাংশ মানুহে কেনেকৈ পৰীক্ষাৰ প্ৰশ্ন কাকতখন লিক হয় কেনেকৈ পৰীক্ষাটো কেনসেল হয় তাৰে তেওঁলোকে ৰিচাৰ্চ কৰি থাকিলে কিছুমানে পৰীক্ষাটো ভাল কৰি পাতিব খুজিলে আৰু কিছুমানে পৰীক্ষাটো নহওক পৰীক্ষাটো বেয়া হওক প্ৰশ্ন কাকত লিক হওক তাৰ কাৰণে প্ৰচেষ্টা কৰি থাকিলে এটা সময়ত আমি পৰীক্ষা পাতিবৰ কাৰণে ইণ্টাৰনেট আদিও কাটি দিবলগীয়া পৰিৱেশ হ'ল যদিও এইটো ভাল কথা নাছিলে কিন্তু পৰিস্থিতিৰ বাধ্যত পৰি আমি ইণ্টাৰনেট পৰ্যন্তও কাটিবলগীয়া হ'ল পুলিচো ডিপ্লয় কৰিবলগীয়া হ'ল দুই এজনে বিতৰ্কও কৰিলে যে আমাক এনেকৈ চেক কৰিলে তেনেকৈ চেক কৰিলে কিন্তু পৰীক্ষাটোৰ স্বচ্ছতাটো বজাই ৰখাৰ কাৰণে কোনো নিবনুৱা যুৱক যুৱতীৰ মনত যাতে এটা ধাৰণা নহয় যে আমাৰ প্ৰতি অন্যায় কৰা হৈছে তাৰ কাৰণে আমি যথেষ্ট কষ্ট কৰি পৰীক্ষাৰ স্বচ্ছতা বজাই ৰখাৰ বাবে আমি চেষ্টা কৰিছিলোঁ আবেদনৰ মাচুল নোলোৱা কাৰণে আৰু পৰীক্ষাটোৰ প্ৰতি বিশ্বাস জন্মাৰ বাবে অসমত এইবাৰ 13,79,132 গৰাকী প্ৰাৰ্থীয়ে চতুৰ্থ বৰ্গৰ পদত আবেদন কৰিছিলে এজন দুজন নহয় 13 লাখ আপোনালোকে চিন্তা কৰক যে মেট্ৰিক পৰীক্ষাটো 13 লাখ ক্যান্ডিডেট নহয় মেট্ৰিক পৰীক্ষাত ম্যাক্সিমাম 4 লাখ ক্যান্ডিডেট হয় আমাৰ ইমান স্কুল আৰু কলেজো নাই 13 লাখ লৰা ছোৱালীক পৰীক্ষা দিয়াৰ সুবিধা দিয়া বাবে আমি বিভিন্ন ৰাজ্যক খুধিছিলো যে 13 লাখ বা 15 লাখ ক্যান্ডিডেট হলে আপোনালোকে কেনেকৈ পৰীক্ষা পাতে তেতিয়া তেওঁলোকে আমাক কৈছিল যে 3খন প্ৰশ্ন কাকত বেলেগ বেলেগ হয় আৰু 3 দিন পৰীক্ষা হয় কিন্তু আমি সিদ্ধান্ত ললো যে 3খন প্ৰশ্ন কাকত হলে কোন দিনাৰখন টান কোন দিনাৰখন সহজ তাতো বিতৰ্ক হ'ব পাৰে গতিকে আমি চিন্তা কৰিলো যে আমি এটা দিনতে পৰীক্ষা পাতিম তাৰ কাৰণে আমি প্ৰাইভেট স্কুল প্ৰাইভেট কলেজ যিমান অনুষ্ঠান পাৰো আমি লবলগীয়া হ'ল আৰু 13 লাখ পৰীক্ষাত যদি এটা হলত আমি সেন্টাৰ চাইছিলো যে 25খন জিলাত আমি যেতিয়া সেন্টাৰ পাতিব গৈছিলো কিছুমান ডিসি আমাক কৈছিলে যে ইয়াতকৈ আৰু আমি সেন্টাৰ দিব নোৱাৰো এটা বহুত বেছি চেষ্টাৰ মূৰত আমি সেন্টাৰ পালো কিন্তু ভয় লাগে যে সেন্টাৰৰ প্ৰিন্সিপাল জনৰ হাতত প্ৰশ্ন কাকত থাকিব ইয়াৰি পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও 13 লাখ প্ৰাৰ্থী আমাক আবেদন কৰিছিলে 9,12,717 গৰাকী প্ৰাৰ্থীয়ে ইয়াত অংশগ্ৰহণ কৰে আমি 7 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিলো আৰু যিমান পোষ্ট আছে তাৰ দুগুণ আমি প্ৰাৰ্থীক অৰেললৈকে মাতিছিলো অৰেলক আমি 17 জুনৰ পৰা 7 জুলাইলৈকে আমি অৰেল পাতিছিলো অৰেলতো আমি বিভিন্ন বিভাগৰ বিষয়াসকলক আনিছিলো আৰু কোনজন ক্যান্ডিডেট কাৰ টেবুলত পৰিব ৰাতিপুৱাহে
তেওঁ গম পাব, তাৰ আগলৈকে কোনেও গমো নাপাব যে কোন কেণ্ডিডেট কাৰ সন্মুখত থিয় হ'ব। 4টা বজাত পৰীক্ষা হৈ যোৱাৰ লগে লগে 5টা বজাতে তেওঁ নম্বৰ দি কমিশ্যনক জমা দিব লাগিব, যাতে ৰাতিও যদি কোনোবাই তেওঁক চিন উলিয়াই ঘৰত যায়, অফিচাৰজনে ক'ব লাগিব যে মইতো আগতে জমা দিয়েই দিলোঁ 4টা বজাত। অৰ্থাৎ অফিচাৰসকলক আমি এনেকৈ কৈছিলোঁ যে মৌখিক নম্বৰো সিদিনাখনেই কাৰ্যালয়ৰ পৰা ওলাই অহাৰ আগতেই আমি দিব লাগিব। তাৰ কাৰণে পিছদিনাখন তেওঁ যদি ভাবেও কাবাৰ নম্বৰ অলপ বঢ়াই দিম, কাবাৰ নম্বৰ কমাই দিম, সেই ব্যৱস্থাটো আমি সম্পূৰ্ণভাৱে নোহোৱা কৰিছিলোঁ। আজি আমি এটা পৰীক্ষা হৈ যোৱাৰ পিছত 15 অক্টোবৰত আমি চূড়ান্ত ফলাফল ঘোষণা কৰিছিলোঁ। তাৰ পিছত যেনেকৈ আমি ডিপাৰ্টমেণ্টবিলাকৰ পৰা পোষ্ট লৈ আহিছিলোঁ, আমি এতিয়া তাৰ বিপৰীতে ডিপাৰ্টমেণ্টলৈকে নাম পঠাব লাগিব। অনুৱাটো যিমান জটিল, পঠোৱাটো সিমানেই জটিল। কাৰণ কাৰ কোনটো পোষ্টত কিমান স্কেল, সকলোৰে একে স্কেল নহয়। কোনোবা বিভাগত এজনৰ বেচিক পে 8,600 টকা হ'ব, আৰু আন কোনোবা এটা বিভাগত তেওঁৰ 8,200 টকা হ'ব। ক'ৰবাত হিলছ এলাউন্স পাব, ক'ৰবাত নাপাব। ক'ৰবাত গ'লে সেই প্ৰাৰ্থীগৰাকী যিজন তাত যদি এজন জেনেৰেল মানুহ আমি তাত পঠাওঁ OBCৰ পোষ্টত, কোনোবা এটা জেগাত যদি OBCৰ পোষ্টজন কমি যায়, তাতো আদালতত গোচৰ হোৱাৰ সম্ভাৱনা থাকিব। পৰীক্ষা পতা আৰু ৰিজাল্ট দিয়াটো যিমান কষ্টকৰ আছিলে, তাতকৈ বেছি কষ্টকৰ আছিলে বিভাগ, আৰু বিভাগে একজেক্ট অফিচটোলৈকে মানুহজন আবল্টন দিয়া। কাৰণ ইয়াত কেনেকুৱা, শ্ৰীভূমি জিলাৰ কোনোবা এখন কলেজৰো পোষ্ট আছে, ধুবুৰীৰ কোনোবা এখন DC কোৰ্টৰ পোষ্ট আছে, কোনোবা গোৰেশ্বৰত PWDৰ পোষ্ট আছে। আমি যদি ইয়াত চাব যাওঁ, আমাৰ 42টা বিভাগত আৰু বিভাগৰ তলত থকা ডাইৰেক্টৰেটৰ তলত থকা নিৰ্দিষ্ট কাৰ্যালয়, আৰু OBC ST SC ৰিজাৰ্ভেশ্যন ৰোষ্টাৰ বুলি আমি কওঁ, ৰোষ্টাৰ মেইনটেইন কৰা। এই গোটেই প্ৰক্ৰিয়াটো আমি যাৰ মেৰিট ভাল তাক আমি য'ত চেলাৰী, বেছিক চেলাৰী বেছি, তাত পষ্টিং কৰিছোঁ। যাৰ মেৰিট তুলনামূলকভাৱে কম নম্বৰ পাইছে তাক আমি কম স্কেলত এপইণ্টমেণ্ট কৰিছোঁ। এই গোটেই প্ৰক্ৰিয়াখিনি অত্যন্ত কষ্টসাধ্য আছিলে, আৰু এই কামখিনি কৰা আটাইতকৈ জটিল আছিলে। সমান্তৰালভাৱে 4% আমি দিব্যাংগজনক আমি নিযুক্তি দিওঁ, কিন্তু আজিকালি প্ৰমাণ পত্ৰৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা হ'ল। গতিকে প্ৰতিজন দিব্যাংগ প্ৰাৰ্থীক মেডিকেল কলেজত এটাকৈ পৰীক্ষা কৰা, সি আৰু বেছি কষ্টৰ কাম আছিলে। অসম পুলিচত এপইণ্টমেণ্ট দিয়া কষ্ট নাছিলে, কাৰণ এটাই ডিপাৰ্টমেণ্ট, এটাই কাৰ্যালয়। হেল্থত অসুবিধা নাই, 2টা ডিপাৰ্টমেণ্ট, 2টাই কাৰ্যালয়। আমাৰ ADREত 42টা বিভাগ, কোনোবা বিভাগত মাত্ৰ এটা পোষ্ট আছে, আৰু কোনোবা বিভাগত 1000 পোষ্ট আছে। এই গোটেই পৰিৱেশ আমি সুন্দৰভাৱে কৰিছিলোঁ, যাতে হাইকোৰ্টত এটাও কেছ নহয়।
যিকেইজনে ভাবি আছে পোষ্টটো ওলালেই এপইণ্টমেণ্ট দি দিব পাৰি, হোৱাটছআপ মাৰি আছোঁ, দি আছোঁ। আমি ভুলতেও বুজি পোৱা নাই যে চৰকাৰে কৰা এটা ভুলৰ বাবে হাইকোৰ্টে যদি এটাও ষ্টে অৰ্ডাৰ দি দিয়ে, অহা 3 বছৰতো কোনেও চাকৰি নাপালেহেঁতেন। কোনোবাই কৈ আছে যে দাদা মই প্ৰাইভেটত কাম কৰিছিলোঁ, ৰিজাইন দি দিলোঁ, গতিকে এতিয়া দৰমহা পোৱা নাই। এই যিবিলাক যুক্তি, এই যুক্তিবিলাক এক জেগাত, কিন্তু হাইকোৰ্টত যদি আজি ৰাতিপুৱা আমি ইয়াত এপইণ্টমেণ্ট লেটাৰ দিব আহিছোঁ, এজন ল'ৰাই যদি কোৰ্টত কেছ এটা কৰি ষ্টে অৰ্ডাৰ লৈ আহে, আমি 3 বছৰতো চাকৰি নাপালোহেঁতেন। আৰু এনেকুৱা উদাহৰণ আছে 15 বছৰতো ল'ৰাই চাকৰি পোৱা নাই এবাৰ হাইকোৰ্ট হোৱাৰ পিছত। এবছৰ 2 বছৰটো সৰু কথা, কেতিয়াবা বহুত আমাৰ হাইকোৰ্টত কেছ আছে 15 বছৰতো নিষ্পত্তি হোৱা নাই, ষ্টে অৰ্ডাৰ ষ্টে লাগি আছে। চাকৰি পাম বুলি বিয়া বাৰু কৰালে, ল'ৰা ছোৱালীও হ'ল, ল'ৰা ছোৱালী এতিয়া মেট্ৰিক পৰীক্ষা দিছে, কিন্তু এপইণ্টমেণ্ট লেটাৰখন দেখা পোৱা নাই। ৰিজাল্টটো আছে কিন্তু পাছ কৰা বুলি। গতিকে আমি যদি কাবাক আমি কৈছোঁ যে চাকৰি দিম, আমি এনেকৈ দিব লাগিব যাতে সঁচাই আমি চাকৰিটো পাব পাৰোঁ, দৰমহা পাব পাৰোঁ। এনেই যদি আমি দিওঁ আৰু কাগজ হৈ যায়, তাৰতো কোনো মূল্য নাথাকে। আজি আপোনালোকক আমি জনাব খোজোঁ যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছোঁ, এটাও হাইকোৰ্ট কেছ হোৱা নাই। কিয় কেছ হোৱা নাই? প্ৰথম, সকলোৱে জানে যে আমি কাৰোৰ পৰা পাণ তামোল এখনো নাখাওঁ চাকৰিৰ নামত, সকলোৱে জানে। দ্বিতীয়তে, আমি নিয়ম সম্পূৰ্ণৰূপে পালন কৰিম। তৃতীয়, যদি কোনোবাই কয় মই বহীখন চাব লাগে, নম্বৰ চাব লাগে, কাট অফ চাব লাগে, আমাৰ ক'তোৱে একো আপত্তি নাই। আমি ইমান স্বচ্ছতাৰ মাজেৰে পৰীক্ষা পাতিছোঁ যে আমি কোনেও কাকো চিনিও নাপাওঁ, জানিও নাপাওঁ। ইয়াত কোনোবা আমাৰ মন্ত্ৰী MLA তুলখালিয়েক আছে নেকি ইয়াতে কোনোবা? কোনোতো নাই। তাৰমানে আমি কাকো চিনিয়ে নাপাওঁ। চাকৰি পোৱাৰ পিছত 2-এজনে মিটিঙত গ'লে দেউতাক মাকে কয় যে মোৰ ল'ৰাটোৱে চাকৰি পাইছে। কালি এজন মাক এগৰাকীক পাইছিলোঁ, মোৰ ল'ৰাই অহাকালি নিযুক্তি ল'বলৈ যাব বুলি কৈছে। তেনেকৈহে চিনাকি, বাকী একো চিনিয়ে নাপাওঁ কাকো। কেতিয়াবা মনত বেয়াও লাগে যে সমষ্টিৰ এটা ল'ৰাকো চাকৰি দিব পৰা নাই, আমাৰ লগত লাগি থকা ল'ৰাবিলাককো দিব পৰা নাই। সব মন্ত্ৰী MLAৰ মাজে মাজে টেনশ্যনো থাকে। আমাৰ লগত যিবিলাক ল'ৰা, এইকেইটা দিন আপোনালোকে দেখিছে বিজেপিৰ খুব ৱাল ৰাইটিং হৈ আছে। যিবিলাক ল'ৰাই ৱাল ৰাইটিং কৰে, তেওঁলোকে আশা কৰে যে আমাক মন্ত্ৰী হ'লে, বিধায়ক হ'লে, পাৰ্টি আহিলে আমাক চাকৰিটো দিব। কিন্তু আমি তেওঁলোককো চাকৰি দিয়া নাই, কাৰণ আমি অসমৰ কাৰণে ভাল চিন্তা কৰিছোঁ। আমি সদায় কওঁ, আমি বিজেপি দলত আমাৰ এটাই শ্লোগান, ৰাষ্ট্ৰ বা সমাজ প্ৰথম, পাৰ্টি দ্বিতীয় আৰু ব্যক্তি তৃতীয়। সেইকাৰণে আমি সদায় ৰাষ্ট্ৰক বা সমাজক আটাইতকৈ বেছি গুৰুত্ব দিওঁ। তাৰ কাৰণে আজি যদি আমাৰ যোনে আমি নিযুক্তি ল'ব আহিছোঁ, আমাৰ যদি দেউতা মাই চৰকাৰী চাকৰি কৰে, সকলোৱে সুধি গম পাব যে আগত চাকৰি মেৰিটত নহৈছিল, পাৰ্টি ছিষ্টেমত চাকৰি হৈছিল, পাৰ্টি আৰু টকা। এতিয়া কোনোবাই ক'ব যে মইতো মেৰিটত পাইছোঁ, তেতিয়া আগৰ জেনেৰেশ্যনৰ মানুহে সুধিব ভাই মেৰিটত কেনেকৈ পালা, মেৰিট শব্দটো ক'ৰ পৰা আহিল? কাৰণ আমাৰ ইয়াত চাকৰি হৈছিল টকা আৰু পাৰ্টি, এই দুটাৰ বাদে ক'তোৱে চাকৰি হোৱা নাছিল। আৰু 3rd গ্ৰেড 4th গ্ৰেড বাদ দিলোঁ, ACS অফিচাৰৰ চাকৰি টকাৰ বিনিময়ত হৈছিল বা পাৰ্টিৰ বিনিময়ত হৈছিল, যে এই লিডাৰৰ, এই CMৰ এওঁ অমুক তমুক। যদি মই 20 বছৰ আগতে মুখ্যমন্ত্ৰী হ'লোহেঁতেন, মোৰ গোটেইকেইটা খুলখালি মামা ভাগিন সব ACS অফিচাৰে হ'লহেঁতেন। কিন্তু আজি সেই দিন আমি পৰিৱৰ্তন কৰিলোঁ। আপোনালোকে বুজি পাওক
যে 9 লাখ মানুহৰ ভিতৰত আজি আপোনালোক নিৰ্বাচিত হৈছে 4,000 মানুহ। তাৰ মানে সকলোৰে এটা বেকগ্ৰাউণ্ড আছে, ভাল কৰি পঢ়িছে, কষ্ট কৰিছে, চাকৰি পাওঁ বুলি কোনেও পোৱা নাই। আৰু আজি বহুতে কয়, বহুতে ময়ো মাজে মাজে ভাবোঁ যে ঠিক আছে, কিন্তু এই চাকৰিখিনি স্বচ্ছতা হোৱাৰ ফলত আমাৰ আৰু এটা কি লাভ হৈছে, যেতিয়া ল'ৰা ছোৱালীয়ে স্কুলত পঢ়িব আৰম্ভ কৰিছে যে নহয় পঢ়িলে চাকৰি পায়। আগতে অসমত এটা ধাৰণা হৈছিলে যে পঢ়িলে চাকৰি নাপায়, গতিকে পঢ়ো কিয়? মাকে কয় ভাল কৰি পঢ়, ল'ৰাই কয় মা পঢ়িলে ক'ত চাকৰি পাম, গতিকে মাটিডোখৰ ৰেডি কৰি থোৱা, মাটিটো বিক্ৰী কৰিয়ে ল'ব লাগিব চাকৰি। এতিয়া মই টিভিত দেখিছোঁ সকলোৱে চাকৰি পাইছে, ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা, বজাৰত দোকান দিয়া ব্যৱসায়ী ল'ৰা আৰু মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীও। আজি চৰকাৰী চাকৰিত সকলো শ্ৰেণীৰ লোকে মেৰিটৰ ভিত্তিত চাকৰি পাব পাৰিছে। আৰু মই আজি গেৰেণ্টি দিব ক'ব পাৰোঁ যে অসমক বাদ দি ভাৰতৰ কোনো ৰাজ্যতে ইমান স্বচ্ছতাৰ ভিত্তিত ক'তো নিযুক্তি হোৱা নাই। এতিয়া 2-3টা কথা। কোনোবা এজন ল'ৰা ইয়াত অহাৰ লগে লগে কৈছে জয় আই অসম, মোৰ খুব ভাল লাগিছে শুনি। জয় আই অসম আমি কেনেকৈ কৰিব লাগিব? বহুতে ভাবে যে যোনে যিমান বেছিকৈ জয় আই অসম চিঞৰিব পাৰে তেওঁৱে আটাইতকৈ বেছি অসমীয়া। আন্দোলনৰ সময়ত সেইটো আছিলে, কিন্তু আজি জয় আই অসম কি? যে আমাৰ কাৰ্যালয়ত কাম কৰোঁতে কাৰোৰ পৰা এটকাও নলওঁ। আমি কাৰ্যালয়ত কাম কৰোঁতে দুখীয়া মানুহজনক আমি কষ্ট পাব নিদিওঁ। আমাৰ কাৰ্যালয়লৈ আহিলে দুখীয়া মানুহজনক আমি সকলোতে সহায় কৰিম। কিন্তু এতিয়া আমি কি কওঁ, জয় আই অসম কম, কিন্তু ধুবুৰীত পোষ্টিং পোৱাৰ লগে লগে কম মামা বহুত ঘৰৰ পৰা দূৰত হ'ল, কেতিয়া মোৰ ট্ৰেন্সফাৰ হ'ব? তাৰমানে তেওঁ জয় আই অসম নহয়, তেওঁ জয় আই ডিব্ৰুগড়, তেওঁ জয় আই শিৱসাগৰ, তেওঁ জয় আই গুৱাহাটী, তেওঁ জয় আই ধুবুৰী। মই চাকৰি দিয়াৰ পিছত আটাইতকৈ বেছি কষ্ট মোৰ হয়। দিয়ালৈকেতো চিনা জানা নাই, দিয়াৰ পিছত মই যদি DC অফিচত গ'লোঁ, SDC অফিচত গ'লোঁ, গ্ৰুপ পাৰি কয় মামা আমি ব্ৰহ্মপুত্ৰ ভেলীৰ মানুহ, ডিব্ৰুগড়ৰ মানুহ, শিলচৰত কেনেকৈ কাম কৰিম, আমাক ট্ৰেন্সফাৰ কৰি দিয়ক। ধৰি ল'লে আৰু যে ট্ৰেন্সফাৰ কৰিবই লাগিব। পোৱালৈকে এপ্লিকেশ্যন নাই। এতিয়া য'ত মিটিঙত যাম দেউতাক মাকে ক'ব যে মোৰ ল'ৰাজনে অমুকত চাকৰি কৰি আছে, যেনে তেনে ট্ৰেন্সফাৰ কৰি আনি দিব লাগে। তো জয় আই অসমটোতো নোহোৱা হৈ গ'ল। তাৰমানে মানুহৰ মাজত দেখিলে জয় আই অসম বুলি ক'ব ভাল লাগে, কিন্তু যেতিয়া নিজৰ পেটটো আহি যায় তেতিয়া জয় আই অসমটো পিছ পৰি যায়, জয় আই মোৰ গাঁও হৈ গ'ল। বহুত মানুহৰ ল'ৰা এনেকুৱা আছে যে তেওঁলোকক ট্ৰেন্সফাৰ কৰি আনি লাষ্টত নিজৰ ঘৰত দিব লাগে।